গাইজ খোৱা বোৱা ষ্টাৰ্ট হৈ গৈছে মই লাহেকে খাম গাইজ বৰ্তমান এতিয়া খোৱা বোৱা ষ্টাৰ্ট হৈ গৈছে খাদ্দাল ক'ত খাদ্দাল টোপনি মাৰি আছে টোপনি খাত টোপনি মাৰি আছে এয়া গাইজ ক'ত হেৰি গতি বাবা হেৰি চিঅ' বাবা খা বিদু আমাৰ ঘটি বাবা এইটো এয়া একদম নেক্সট লেভেল গাইজ কি মনোৰঞ্জন এণ্টাৰটেইনমেণ্ট হৈ আছে ধুনীয়াকৈ আমাৰ এই চিঅ' বাবা বনি গৈছে মানে কি তো গাইজ এপিনে চাই থকা ভিডিঅ'টো তাৰপিছত আমি ভিডিঅ'টো আৰম্ভ সরি ক'বলৈ গৈ আছিলোঁ যে গাইজ বিনা বাচ্চনি নকৰি কিনে ভিডিঅ'টো আজি এনেকুৱা কৰিম তো চিধা যাম প্ৰগ্ৰামত দেখাম ডান্স দেখাম গাইজ ভিডিঅ'টো চবে চাই থাকা আৰু কোনো বেঙা বিঙি নকৰাকৈ গাইজ লগা লগ চেনেলটো যেতিয়াই ছাবস্ক্ৰাইব কৰা যদি দে না কণী কেইটা দে কণী কেইটা কণী জুচ গীতটো গীতটো গাই দে না কণী জুচ গীতটো কণী জুচ আৰে আৰে কোকা-কোলা লগত দুধ হ'ব কণী জুচ এ কণী জুচ নেক্সট লেভেল বিউটিফুল লাগিছে এইখিনি দিয়াৰ কাৰণে নিমখটো হাঁহিটো বেয়া মাৰিছে গাইজ খোৱা বোৱা ষ্টাৰ্ট হৈ গৈছে মই লাহেকে খাম গাইজ বৰ্তমান এতিয়া খোৱা বোৱা ষ্টাৰ্ট হৈ গৈছে ইয়াত আমাৰ ভাইলে খাই আছে মজা নেক্সট লেভেল গাইজ কেনেকুৱা লাগিছে টেষ্ট কেনেকুৱা টেষ্ট পাৰ্টি আপোনাৰ নবল বুলি কিয় মাতে আইপিএলৰ গাইজ একদম মাথাটো ভাই বুদ্ধদেৱ কোনটো দা বয়ফ্ৰেণ্ড হেল্ল' গাইজ ফাইনেলি ভাত দিলে ৰঞ্জিতৰ সৈতে আজি এয়া গাইজ আপোনালোকেতো খাই পোৱা নাই চাগে কেতিয়াও এডিডাছ কোম্পানী গাজৰ कुछ भी एडिडास চাউলৰ ভাত গাইজ এয়া পুমা কোম্পানী পাপৰ গাইজ এই মাছটো ক'ৰ জানা মাছটো ডুবাই হয় ডাইৰেক্ট সাগৰৰ পৰা আহিছে গাইজ এইটো হ'ল পিয়ৰ গাইজ জৰ্দান কোম্পানী আৰু গাইজ এয়া আছে আমাৰ নাইকি কোম্পানী পানী আৰু জুলিকেটো ये बड़ी अच्छी बात कही आप মানে বৰ্তমান হেৰি
গাইছ নেক্সট গাইছ ইয়াৰ লগত যোনটো পানী আছে ন এইটো আপেল কোম্পানী পানী হয় য'ৰ ৰঞ্জিতক আমি আজি খুৱাই আছো গাইছ নেক্সট লেভেলৰ বিহু গাইছ মুখখন ওলাইছে নে এতিয়া চব দামী কোম্পানী ন গাইছ সেইকাৰণে মুখখন ওলাব নাচ লাগে ন সেইটো কাৰণে তো চাই গাইছ এয়া চব দামী দামী খানা হৈ আছে VIP ঘৰৰ খানা অতি মৰমৰ কি আছিল আৰু শ্ৰীমতী বিকাশ শ্ৰীযুত হেৰি মিষ্টাৰ বিকাশ কলাং sorry শ্ৰীযুত হেৰি বিকাশ আপুনি কিবা ক'ব নকয় সেই মিষ্টেক হৈ যায় ন বহি আছো ইয়াত বৰ্তমান এতিয়া বৰ্তমান লগৰবোৰ এইবিলাক তো গাইস মানুষ চাব পাৰে নেক্সট লেভেল তো গাইস বঢ়িয়া মানুহ নেক্সট লেভেল গাইস তো গাইস ফাইনালি সিঙ্গাৰ আহি গ'ল তো গাইস সিঙ্গাৰৰ গাড়ী এখন এয়া বহি আছে ৰাতি বিহু চাই কেনে চব এয়া আমাৰ জানমণি এয়া মোবাইলৰ মতাৰ লগত ব্যস্ত গাইছ এয়া পংকজ আৰু গাইছ এয়া পিকে চবৰে গাইছ আহিলে দলঙত বহি আছে এয়া সুমন এয়া মোৰ ভাই এয়া বিগ বয় এয়া বিশাল টোপনিত এয়া নুনু এয়া আমাৰ পাণ্ডে ৰাস্তে কামাল শাস্তে ভাই পাণ্ডে কামাল 200 का 1 এয়া আমাৰ কি নাম আছিল জনি সিং এয়া আমাৰ পাপু খলাৰ এয়া লংপ লপ ইমা এয়া এইটো গাইছ এইটো মই লাষ্ট টাইমত বাইক চলা শিকাবলৈ লাহেকে ক্লাছটো দবাই দিয়ে তো গাইছ আজি ভিডিওটো গাইছ ইমানতে এণ্ড লিংক কৰিলোঁ আমি ভিউ চাব গৈছোঁ ইমানকেইটা আৰু বাইদেউ গ'ল ঘৰলৈ আৰু এজনী বাইদেউ তাৰপিছত আৰু দুজন লগৰ গ'লগৈ ঘৰত অলপ আমাৰ আমি চব গাঁৱৰ কেইটা ইয়াত তো ফাইনেলি গাইছ থেংক ইউ ছ' মাছ গাইছ ভিডিওটো চোৱাৰ বাবে আজি ভিডিওটো ইমানতে এণ্ড কৰিছোঁ গাইছ কেনেকুৱা পালা প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ইনষ্টাগ্ৰাম ফ'ল' কৰি আমি 360 যুগল গাইছ ইয় গাইছ লাইক এণ্ড শ্বেয়াৰ গাইছ নেক্সট টাইম লগ পাম অন্য এটা ব্লগলৈ গাইছ